যি নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ এটি নামঘৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই নামঘৰটিৰ নাম হ'ল ভৰালী নামঘৰ। NH 37 আৰু বৰ্তমান নতুন 127 নেশ্যনেল হাইৱেৰ পৰা তথা হাটবৰৰ পৰা 2 কিলোমিটাৰ দূৰত অৱস্থিত ভৰালী নামঘৰ। এই নামঘৰটি 1594 শকত ভৰালী নামঘৰ স্থাপিত হৈছিল। মানসেনাই বাম গাঁৱৰ নামঘৰ পুৰি পেলোৱাত তেওঁলোকে ভৰালী ৰাজবিষয়াৰ ওচৰত গাঁও পাতি নামঘৰ প্ৰতিষ্ঠা কৰিলে। পূৰ্বতে এই নামঘৰ দৌলপুখুৰী বামগাঁৱত আছিল। নামঘৰত ভাগৱত প্ৰতিষ্ঠা কৰিছিল বাপুৰাম দেৱে। ভৰালী ৰাজবিষয়াৰ নাম অনুসৰি নামঘৰটিৰ নাম হ'ল ভৰালী নামঘৰ। নামঘৰটিৰ বৈশিষ্ট্য হৈছে তুলসী খুঁটাটো। খুঁটাটোৰ কিছু অংশ বৰ্তমান নষ্ট হৈছে আৰু বাকী অংশ সিংহাসনৰ ওচৰতেই এতিয়া সংৰক্ষিত কৰি ৰাখিছে। বয়োজ্যেষ্ঠসকলে এই নামঘৰটি বুঢ়া ডাঙৰীয়াৰ জিৰণি চৰা বুলি কয়। কেতিয়াবা ৰাতি বগা সাজপাৰ পিন্ধি বগা ঘোঁৰাত উঠি পৰিভ্ৰমণ কৰি নামঘৰত বুঢ়া ডাঙৰীয়াই বিশ্ৰাম লয়। অসমৰ সকলো ঠাইৰ পৰা ভক্তসকল আহি শৰাই বন্তি দি মনৰ কামনা পূৰ্ণ কৰি সাৰ্থকতা লাভ কৰিছে। এই নামঘৰৰ চৌহদত সোমালে সকলো পাহৰি ভগৱানৰ ঐশ্বিক শক্তিৰ উমান লয়। ভাদ মাহত দশম স্কন্ধ ভাগৱত পাঠ কৰাটো এই ভৰালী নামঘৰৰ বিশেষ মন কৰিবলগা কথা। এই ভৰালী নামঘৰলৈ নেশ্যনেল হাইৱে 127ৰ জখলাবন্ধা হস্পিটেল চাৰিআলি দি দক্ষিণ দিশেও সোমাব পাৰে আৰু হাটবৰেদিও সোমাব পাৰে। হাটবৰে সোমালে অতিক্ৰম কৰিব বৰিগাঁও হৈ এটা ৰাস্তা আছে, সেইৰঙা হৈও এটা ৰাস্তা আছে।